আপোনাৰ উদ্দেশ্যটো অলপ জানিব পাৰিলে ভাল হয় ছাৰ, আৰু আমি আশা কৰোঁ আপুনি আৰু ডেভেলপ কৰক। নাই মানুহ নিশ্চয় আহিব, আমাৰ ৰাইজৰ আশীৰ্বাদ আছে। সেইটোতো হয়। আমি বহুত দূৰৰ পৰা আহিছোঁ ছাৰ আপোনাক চাবৰ কাৰণে, খালি সদায় টিভিতে দেখা পাওঁ। আপুনি একদম ফেচ টু ফেচ আপোনাৰ কান্ধত হাত থৈ কথা পাতি বহুত ভাল লাগিছে। আৰু ছাৰ আপুনি মানে কিমান ভোট পাইছিলে প্ৰায়, যেতিয়া মানে 5 লাখ মান পাইছিল বুলি শুনিছোঁ, হয়নে? কিমান ভোট পাইছিলে আপুনি? কিন্তু ভাল টক্কৰ দিছিলে আপুনি আজমলত। আপোনাৰ নিচিনা এজন সাধাৰণ মানুহে ইমান ডাঙৰ সাহস কৰিছে আৰু ইমানখিনি ভোট জয়লাভ কৰিছে, কিন্তু বিৰাট ভাল লাগিছে। আৰু বিশেষকৈ আপোনাৰ যিটো স্পীচ, আপোনাৰ কথা কোৱাৰ টোন আৰু আপোনাৰ হাঁহিটো বিৰাট ভাল লাগে ৰাইজত, ৰাইজে বহুত ভাল পায়। এয়া আমাৰ মিষ্টাৰ শুকুৰ আলী ছাৰ, বৰ্তমান গুৱাহাটীত এটা ক্ষুদ্ৰ দোকান দি আছে। তেওঁ কলেজৰ ছেক্ৰেটাৰী খেলিও হাৰিছে যদিও হাৰ মানা নাই, MP MLA খেলিও হাৰিছে যদিও হাৰ মানা নাই। তেওঁক দেখি আমাৰ সাহস বাঢ়িছে, কাৰণ আমাৰ শুকুৰ আলী ছাৰে যদি ইমানখিনি কৰিব পাৰে আমি কিয় নোৱাৰোঁ। তেওঁ ধুবুৰীৰ পৰা গুৱাহাটীত আহিছে। নৰেন্দ্ৰ মোদীয়ে যদি চাহ বেচি পেলাই প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে, তেতিয়া আমি ৰাইজে আশা কৰোঁ আমাৰ মিষ্টাৰ শুকুৰ আলী ছাৰেও চাহ বেচি পেলাই অসমৰ CM হ'বই দিম। আৰু মই ছাৰক প্ৰতিশ্ৰুতি দিলোঁ, ছাৰে যদি ইলেকশ্যন খেলাৰ কাৰণে CM যদি খেলে, আপুনি যদি পইচা ৰবাব, মই আপোনাক একটা কথা কৰিম। মই এজন ইণ্ডিয়ান আৰ্মি এক্স হাউলদাৰ, RSM মানে ৰেজিমেণ্ট হাউলদাৰ মেজৰ। গতিকে আপোনাৰ সাহস, আপোনাৰ হিম্মত দেখি মই নথৈ আনন্দিত হৈছোঁ। আৰু মই ভাবোঁ আপোনাৰ নিচিনা মানুহে যাতে এনেকুৱা সাহস কৰে। ছাৰ আপুনি যদি দুই এষাৰ কমেণ্ট দিয়ে আমি ভাল পাওঁ, ৰাইজে আশা কৰি আছে। দুই এটা কমেণ্ট দিয়ক। মই ব্যৱসায় এটা ক্ষুদ্ৰ ব্যৱসায় খুলিছোঁ। যদি গুৱাহাটী আহে কোনোবাই, মোৰ তাত আহিলেও এতিয়া কোনোবাই বিচাৰে চুগেলি লোকেশ্যন গৈ ঘৰত যাব নাপায় বেছিভাগ। গতিকে এতিয়া ফাইনেল হ'ল স্কুল লাষ্ট গেট, তাতে আহিলে হ'ল। তেতিয়া খাব আহিলে হ'ল, 10 বেছি ডাঙৰ কথা নহয়, প্ৰায় খাই যাব। এটা যদি অলপ ইংলিছত এষাৰমান কথা কওক ৰাইজে আপোনাৰ। আমি সকলোৱে আমাৰ মিষ্টাৰ শুকুৰ আলী ছাৰৰ যিটো আৰু কথা কোৱাৰ যিটো হাঁহি আমাক বহুত ভাল লাগে। আৰু ছাৰে ইংলিছ ক'লে বেছি ভাল লাগে। বিশেষকৈ ছাৰে সদায় এটা ইংলিছ যে কয়, ছাৰ এষাৰ কথা ইংলিছত কয়, ছাৰে সদায় ইংলিছত কয়, আই এম গ্ৰেট পলিটিচিয়ান। ছাৰৰ এইটো শব্দ বিৰাট ভাল লাগে। আই এম দ্য পলিটিচিয়ান এণ্ড দ্য মানি প্ৰব্লেম, এইটো ছাৰৰ কথা। আৰু শুনি পেলাই বিৰাট ভাল লাগে, আৰু ৰাইজেও বহুত ভাল পায় এই কথাবোৰ শুনি। আৰু চাওক কিমানবোৰ ৰাইজ আছে, আপোনালোকক